নমস্কাৰ আপোনালোক সকলোকে আকৌ এবাৰ মোৰ চেনেল এণ্ডিছ কিটচেন এণ্ড ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই আজি সজিনাৰ বিলাহী সৈতে তৰকাৰী বনাবলৈ লৈছোঁ। সেয়ে ভাবিলোঁ মইনো কেনেকৈ বনাওঁ এই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেনেহ'লে বেছি সময় নকৰি মই তাৰমানে ভিডিঅ'টোৰ মাজলৈ যাওঁ। ৰেচিপিটো বনোৱাৰ কাৰণে মই এইখিনি সজিনা আৰু আলু কাটি লৈছোঁ, এয়া বিলাহী কাটি লৈছোঁ, এয়া মই সৰিয়হ বটি লৈছোঁ, এয়া মোৰ পিঁয়াজ, ইয়াতে মই নহৰু আৰু আদা বটি লৈছোঁ, আৰু এয়া মোৰ তেজপাত, শুকান জলকীয়া এটা আৰু কেঁচা জলকীয়া এটা লৈছোঁ। আমি তেনে জ্বলা বেছি নাখাওঁ, সেয়ে কম জ্বলাতে এইখিনি কৰিম বুলি লৈছোঁ। আৰু বাকী মছলা পাতিখিনি মই দি থাকিম বাৰু, সেইখিনি দিয়াৰ সময়ত দেখিব আপোনালোকে। এতিয়া মই কেৰাহীখন ইয়াতে পাতি থৈছোঁ, কেৰাহীখন গৰমেই হৈছে। মই এয়া কেৰাহীখনত তেল দিছোঁ আন্দাজ অনুসৰি, বেছি তেল নিদিওঁ বাৰু। ইয়াতে মই এয়া ফোৰণ দি ল'লোঁ। ইয়াতে মই শুকান জলকীয়াটো দিছোঁ আৰু মই ইয়াত তেজপাতখিনি দিলোঁ। আৰু মই এতিয়া ইয়াতে আলু আৰু সজিনাখিনি একেলগে বহাই দিম। ইয়াতে মই ইয়াতো নিমখটো দিলোঁ, আন্দাজ মতে দিছোঁ। মই পিছত আৰু অকণমান নিমখ দিম। এতিয়া মই এতিয়া অলপ নিমখ দিছোঁ। মই প্ৰথমতে এইখিনি অকণমান ভজা যোৱাৰ কাৰণে ঢাকি থাকিম। ইয়াত মই এতিয়া এই নহৰু বটাখিনি দিলোঁ, আৰু তাৰপিছত মই পিঁয়াজটো ইয়াতে দি দিলোঁ ওপৰত। আৰু মই এতিয়া এইখিনি আৰু 1 মিনিট বা 2 মিনিটৰ কাৰণে আৰু অলপ ভাজি দিছোঁ। আৰু মই এতিয়া ইয়াতে বিলাহীখিনি সিজিবৰ বাবে একেলগে দি দিলোঁ। এইখিনি সময় মই জুইটো কমাই ৰাখিছোঁ, চিমত ৰাখিছোঁ। আৰু মই এতিয়া বিলাহীখিনি সিজিবৰ বাবে গোটেইখিনি লগাবৰ বাবে মই এইটো ঢাকনিটো আকৌ দি দিলোঁ। এতিয়া মই ঢাকনিখন গুচাই এইখিনি চাই ল'লোঁ। ধুনীয়াকৈ বিলাহীখিনি সিজিছে। এতিয়া মই ইয়াতে হালধি দি হালধি গুড়ি দিলোঁ। হালধি মই 1 চামুচতকৈ অকণমান বেছি দিলোঁ হালধি। আৰু ইয়াতে মই দিলোঁ এই জিৰা গুড়ি 1 চামুচ, আৰু মই অলপ বেছি 1 চামুচতকৈ মই জিৰা গুড়ি দিলোঁ। আৰু ইয়াতে মই এতিয়া ধনিয়া গুড়ি দিলোঁ। ধনিয়া গুড়িও মই 1 চামুচতকৈ অকণমান বেছি দিছোঁ। খাবলৈ বেছি সোৱাদ হয়। এতিয়া মই ইয়াতে আদা বটাখিনি আৰু মই সৰিয়হ বটাখিনি এয়া পানীটো গুলি লৈছোঁ, এইকেইটা দি দিলোঁ। আৰু ইয়াতে মই এতিয়া দিব লগা নিমখ অলপ জোখমতে অলপ নিমখ দিব লাগিব। এই নিমখখিনি মই এতিয়া দিলোঁ। এতিয়া মই আগতে দিছোঁৱেই, আৰু এতিয়া এইখিনি নিমখ দিলোঁ, মোৰ ধৰি যাব নিমখ। এই ধুনীয়া কালাৰ উঠিছে এটা। ইয়াতে মই অলপ পানী দিম, পানী দি এইবিলাক সিজাৰ কাৰণে সিজিছে বস্তুকেইটা। সজনাখিনি সিজিছে আৰু আলুখিনিও মই দেখাই দিছোঁ, ধুনীয়াকৈ সিজি গৈছে। বিলাহীটো মোৰ সিজিছে।
তথাপিতো মই ইয়াতে এনেকৈও খাব পাৰি, এইটো এটা খোৱাৰ এটা পদ্ধতি হয়। কিন্তু মই ইয়াতে অলপ পানী দি অলপ জোল টাইপৰ কৰিম, অকণমান আৰু জোল নহয় আৰু তাতে থপথপীয়া কৰিম অকণমান আৰু। এই মই ইয়াতে অলপ গৰম কৰি থোৱা পানী দিলোঁ। এইখিনিৰে চজিনাখিনি ভালকৈ সিজি উঠিলে চজিনা বহুত ধৰণে খাব পাৰি, দালিত দি খাব পাৰি, এনেও আলু আৰু চৰচৰি নবনোৱাকৈ আলু সৈতে তৰকাৰী কৰিও খাব পাৰি, আলু আৰু চজিনাৰ তৰকাৰীও খাব পাৰি, নহ'লে বা বিলাহী নিদিয়াকৈও খাব পাৰি, চৰচৰি বনায়ো। আজি মই মানে সৰিয়হ দি, চৰচৰি বুলিলেতো সৰিয়হ লাগিবই, সৰিয়হ বটাটো লাগিবই। আজি মই সৰিয়হৰ লগত আৰু বিলাহীও দিছোঁ। এতিয়া মই এইখিনি কিছু সময়ৰ বাবে আকৌ ঢাকি থৈ দিম আৰু এটা অলপমান ভালকৈ উতলিলে মই এইখিনি নমাই থৈ দিম। মই ইয়াতে এতিয়া মই ঢাকনিটো গুচাই আকৌ শেষত মোৰ এইখিনি ধুনীয়াকৈ হৈ গ'ল। শেষত মই অকণমান এইটো চব্জি মছলা মই ইয়াতে অলপমান দি দিলোঁ, আধা চামুচ, 1 চামুচ দিয়াই নাই পুৰা, সৰু চামুচেৰে 1 চামুচমান মই চব্জি মছলা দি দিলোঁ ইয়াতে। এতিয়া মই ধুনীয়াকৈ মোৰ চজিনাৰ তৰকাৰীখন হৈ গ'ল। এতিয়া মই কেমেৰাটো নিজে ধৰি আছোঁ বাবে মোবাইলটো, সেয়েহে দেখুৱাত মানে মাজে মাজে অসুবিধা হৈছে অলপ আৰু। এতিয়া মই এইখন হৈ গ'ল। এতিয়া গেছটো অফ কৰি দি এইখিনি নমাই লওঁ। এতিয়া মই ইয়াতে নমাই ল'লোঁ। ইয়াতে চৰচৰিখিনি কেঁচা জলকীয়াটো কৈ ইয়াতে এনেকৈ কুটি থ'লোঁ, দি থ'লোঁ আৰু ইয়াতে মই এইটো যেতিয়া ঢাকনিটো মাৰি দিম, ঢাকনিটো মাৰি দিলে এইটো ঢাকনিৰ ভাপত, তাৰমানে গৰমৰ ভাপত যেতিয়া জলকীয়াটো সিজাৰ নিচিনা হ'ব তেতিয়া খাই বহুত মজা আহে। সেয়ে মই তেনেকৈ খাই দিওঁ চৰচৰিৰ লগত বা তেনেকুৱা তৰকাৰীৰ লগতো কেঁচা জলকীয়া এটা দি এটা দুটা যি দিওঁ। এই ঢাকনিটো মাৰি থৈ দিলে কিছু সময় মানে জলকীয়াটো ভাপতে সিজি যায়, গ'লে এইটো খাই বহুত সোৱাদ লাগে। তেনেহ'লে আজিলৈ মোৰ ভিডিঅ'টো ইমানে। আপোনালোকে মোৰ চৰচৰি মানে চজিনাৰ তৰকাৰী ভিডিঅ'টো চাই কেনে পালে মোক জনাব। আপোনালোকে কেনেকৈ বনায়, মোৰ নিচিনাকৈ বনায় নে বেলেগকৈ বনায়, মোৰ কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব বুলি আশা ৰাখিলোঁ। আৰু যিসকল ভিউৱাৰ্ছে মোৰ চেনেলটো ইতিমধ্যে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলক অনুৰোধ জনাওঁ যাতে মোৰ ভিডিঅ'ত চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰে, আগলৈ যাবলৈ সাহস দিয়ে। আকৌ এটা নতুন ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ লগত দেখা দেখি হ'ম। আজিলৈ ইমানতে দিছোঁ, ধন্যবাদ।